নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ। কালি আচাৰ বনাইছিলোঁ আৰু ৰাতি ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থৈ দিছিলোঁ। এই বটলতো পৰিছিলে ভাংলা খাই আৰু এই আচাৰ খানটি বহুত ধুনীয়া হৈছে আৰু ভিনেগাৰ দিয়া নাই। মই ৰ'দত 2 দিনমান দি পেলাই এনেকৈ মই আচাৰ বনালে ভিনেগাৰ নিদিওঁৱে, এনেকৈ থৈ দিওঁ আৰু আপোনালোকে বনাই চাব, বহুত ধুনীয়া হয়। আৰু এইফালে মূলা আৰু আলু বহাই দিছোঁ ৰাতিপুৱা ভাতৰ সাজৰ কাৰণে। আৰু এইফালে মূলৰ বাকলখিনি ধুই পেলাই মিক্সি বাতিত দিছোঁ, বতাহ খাওঁ কি ধুনীয়া লাগে, আপোনালোকে খাই চাব। এইফালে জলকীয়া দিছোঁ, আদা দিছোঁ, ৰহুন দিছোঁ আৰু ধনিয়া দিছোঁ, জ্বলা বেছি কৰি দিছোঁ। আৰু ইয়াৰ মিক্সিত বাতিত দি পেলাই নিমখ আৰু বৰা সদ দিছে। আপোনালোকে খাই চাব দেই, এনেকৈ মূলাৰ বতা এনেই পেলাই ঘৰৰ মূলা নাই। আৰু এইফালে আলু আৰু মূলা ভাজছোঁ, তেল বহুত দিয়ে গৈছে, অকণমান কাষা কাষা থৈ দিছোঁ, তেলবিলাক তল পচি। আৰু এয়া ভাত বাঢ়ি লৈছোঁ চবৰে, আলু আৰু মূলা ভাজি আৰু বতাহ। আৰু এইফালে সৰু খাইছোঁ বিচনাৰ ওপৰত, মায়ে পেহী দুয়োটা আমি গোটেইকেইটা এতিয়া তলত বহি খাইছোঁ, টিভি চাই খাই আছোঁ। আৰু আপোনালোকে চাই থাকক দেই, বাই। কালি ভিডিঅ'টোত যে কৈছিলোঁ মাহঁতৰ বিয়াত যাব কাপোৰ ওলোৱা কথা, এতিয়া ই ৰিক্সা ভাড়া কৰি লৈছে, এতিয়া বিয়াত যাব আৰু তিনিটা যায়, বৰমাই, মাজু বৰমা, ডাঙৰ বৰমা আৰু আমাৰ মাই, তিনিটা পূৰা ফুৰিব যাব আৰু চাবা আহিলে আনতে। আজিও খানা আছে, দুয়োটাই মাছ ৰাখি থৈ গৈছে আৰু আজি ৰাতি খানা আছে। ভাজি লোৱা মাছখিনি আপোনালোকে চাই থাকিব। একেবাৰে কাটি বাচি ধুই ল'লোঁ আৰু এই হালধি নিমখো সানি ল'লোঁ। এইফালে কেৰাহী বহাই দিছোঁ আৰু তেল বহাই দিছোঁ, গৰম হ'বই। এইফালে মানে পিঁয়াজ আৰু আদা অকণমান থেতলাই লৈছোঁ আৰু এইফালে পালেং শাক, আজি মানে পালেং শাকেদি মাছ বনাম। কিন্তু এই মাছ নবনাওঁ, আগৰ ভাজা মাছ আছে সেই মাছেদি বনাম। এই মাছ ৰাতি মস্ত খানা হ'ব, এটা ৰাতি বনাব লাগিব এই মাছ। আৰু মায়ে যিহেতু বিয়া খাব গেছি, দুয়োটা মই আৰু সৰু পেহী আছোঁ, গতিকে আমি চাৰিটাহে পূৰা চিম্পুল কৰি বনাইতে, বেছি মছলা পাতি নেদাওঁ আৰু। এইখিনি মছলা পাতি খাই খাই একেবাৰে পেট বেয়া হৈ গৈছে। আহকচোন, তেল গৰম হৈ গ'ল, এতিয়া মাছ ভাজোঁ। মাছখিনি টাইম ভাজি লওঁ বৰা কৰি। এই মাছখিনি টাইম ভাজা হৈ গ'ল, পেহী জুমি চাহ আছে। এতিয়া এইখানটি মাছ বহাই দিছোঁ আৰু এইফালে আগৰ মাছ অকণমান আছে, এইখানটি মাছেদি পালেং শাক বনাম পূৰা চিম্পুল কৰি। আৰু এই মাথাকেইটা ডাঙৰ ডাঙৰ নহয়, মাথাকেইটা দি মুড়িঘণ্টা বনাম, পূৰা পটাপট হোৱা কৰি বনাম। দালি সিজাই লৈছোঁ, কুকাৰত সিজাই লৈছোঁ দালি, যিহেতু মাথা ভাজা আছে, ডাইৰেক্ট পূৰা চিম্পুল কৰি বহাই দিম আৰু দালিত তেল মাৰা দিম মুড়িঘণ্টা। চাই থাকিবাচোন আপোনালোকে, এইখানটি ভাজি লওঁ ৰ'ব। এই আমাৰ মই মুড়িঘণ্টা বনাব খুজিছিলোঁ, তেল একেবাৰে জ্বলি কিবা হৈ গ'ল। মানে এটা মানুহ আছে, মানুহটো মাথাতে মই গ'লোঁ বাহিৰত লাগি যাওঁতে গোটাই ধোৱা হৈ গ'ল ঘৰৰ। মানুহটো বোলে পেট বিষাইছে, টেবলেট লাগে, টেবলেট খুজিছোঁ মোক। ডাইৰেক্টটো পেট বিষৰ টেবলেট নাই, চিকেন পি আছে সেই দিয়া, ডাইৰেক্ট মানে পেট বিষৰ টেবলেট নাই, চিকেন পি আছে, চিকেন পি দা। গেষ্ট্ৰিকো উঠিব পাৰে, আগতে গেষ্ট্ৰিকৰ টেবলেট এটা খাই লওক। এই টেবলেট খাই পেলাই বিষৰ টেবলেটটো খাব। পেট বিষাইছি নে কামাইছি? পেট বিষাইছি নে কামাইছি? এইটো বিহুৰ টেবলেট, এইটো বিহুৰ টেবলেট। যদি বিষাইছি ভাল হ'ব, যদি পেট কামাইছি আৰু ক'ব নোৱাৰো। এনেইতো বিহুৰ টেবলেট আৰু গেষ্ট্ৰিকৰ কাৰণে হ'ব পাৰে, এইকেইদিন মা মছলা খাই থকা গেছি না বিহুৰ কাৰণে, সেইকাৰণে। কেৰাহীৰ অৱস্থা গোটাই ধোৱা হৈয়ে আছে এতিয়া। 2টা বাজিল, ভাত বনাবা ভাতকেইটা হৈছে। মানুহটো মানে যাৱাও নাই, আকৌ ঘৰৰ কথাবিলাক কৈ আছে, পেট বিষাইছে বোলে, কেনেকৈ পেট বিষাইছে তাকে কৈ আছে। ডাইৰেক্টটো যাৱা বুলিও ক'ব নোৱাৰা, বেয়াও লাগে। সেইকাৰণে এতিয়া ভাত বনাব আহোঁতে 2টা বাজিল, মানে ভাতকেইটা হৈছে কিন্তু আঞ্জা হোৱা নাই। এতিয়া মই মাছ বহাই দিম, তেল গৰম হৈ গ'ল। মুড়িঘণ্টাত হেৰি দিয়ে না, তেজপাত দিয়ে না, মই দিছোঁ, চব দিছোঁ ঘণ্টা। আমি গৰম কেৰাহীত মাছৰ পেটি দিছিলোঁ, মাছৰ পেটিখিনি গোটাই একদিন এনে একদিন মাছৰ পেটিখিনি দিছিলোঁ, বেলেগ দিয়ে নাই বিশেষ।
জিৰা আৰু জালুকৰ গুড়া দিছোঁ আৰু অকণমান ৰেড চিলি দিছোঁ মাছৰ আঞ্জাখিনি বেলেগ একো নেদা অকল আদা আৰু নহৰু অলপমান দি এইখিনি মুড়ি ঘণ্টা বনাম মানে মুড়ি ঘণ্টাটো অকণমান দেৰি ভাল লাগে এনেই হ'লে এতিয়া দালিখিনি বহাই দিওঁ দালি মই একেবাৰে সিজাই লৈছোঁ কুকাৰত দেৰি হয় না সেইকাৰণে এইফালে মুড়ি ঘণ্টা হৈ গ'ল দালি অকণমান দালিত কৰি মাছৰ মাথাহে বেছি ধোৱাত ধৰি দেখাই নাপায় এই পূৰা জ্বলা দিছোঁ একেবাৰে এইফালে কেৰাহী পাতি দিছোঁ মাছ ভাজা আছে যিহেতু তেল অলপমান দিছোঁ এইফালে পিঁয়াজ আৰু মুড়ি ঘণ্টাত দি আৰু অকণমান ৰাখছোঁ তেজপাত আৰু শুকান জ্বলা এইফালে অকণ ফুৰাণ দিম এইফালে আলু অকণমান থৈ দিছোঁ অকণমান পালেং শাক আৰু এই মুড়ি ঘণ্টা হৈ গ'ল অকণ মই খাই চাইছিলোঁ কি মজা আছে খুদ অকণমান বস্তু বনালে এনেও সোধ হয় আপোনালোকে এতিয়া চাই থাকক দেই তেল গৰম হ'ল ফুৰাণ দিছোঁ আৰু পিঁয়াজ আৰু এই পিঁয়াজখিনিত অকণমান হালধি দিছোঁ হালধি দি পেলাই আলুখিনি দি বহাই দিছোঁ আৰু অকণমান ভাজি লৈ অলপমান পানী দিয়া তলাত লাগব যে মানে পানীখিনি শুকাব দিম অলপমান পানীখিনি শুকাই গৈছে আৰু ইয়াতে পালেং শাকখিনি দি দিম ধুই পেলাই কুটি দিছোঁ পেহী ইয়াতে পালেং শাক এখন দি দিম আলুৰ লগত ভাজি ল'ম কেৰাহী মোৰ একেবাৰে কেমেৰামেন মানে কেমেৰা মোবাইল ধৰা মানুহ নাই নে আৰু এইফালে পালেং শাক আৰু আলু ভাজি লোৱা হৈ গ'ল আৰু এটা পানী দি দিম পানী দি উতল অহাৰ পিছত মাছ বহাই দিম আৰু আমাৰ পালেং শাক আৰু মাছ হৈ গ'ল এতিয়া অলপমান বনাইছে ৰাতিহে মস্ত খানা আছে কি মাছ সৰু মাছে দি মস্ত খানা আৰু এইফালে আমাৰ ভাত হৈ গ'ল আমি একাই ভাত লৈছোঁ এইফালে মুড়ি ঘণ্টা লৈছোঁ বতা আছে ৰাতিপুৱাৰ আৰু এইফালে পালেং শাক আঞ্জা আছে আৰু গোটেইখিনি উলিয়াই লৈ আনি পেলাই গোটেইকেইটা আমি চাৰিওটা খাই লৈছোঁ আৰু পূৰা এইফালে মই দিন আৰু আলু ভাজিছোঁ আৰু এইফালে দালি আৰু এয়া আলু সিজাই থৈ দিছোঁ তাতে আদা নহৰু আৰু বিলাহী পেষ্ট কৰিছোঁ বহুত একেবাৰে মিহি কৰা নাই ইয়াতে চব মছলা দিম লৈ যাম বহুত নেদা হৈ যাব আৰু মাৰ কাম হৈ গ'ল আৰু এতিয়া মোৰ মাছ বনাব পাৰলা মই বনালে বেছি সোৱাদ হয় না আলু মাই সিজাই দিছি আৰু মছলা পৰা ৰেডি কৰি থোৱা আছে এফালে আছে তেল আছে চব এটা জালুক আৰু জিৰা আছে আছে মাছ চব ৰেডি কৰি থোৱা আছে এতিয়া কেৰাহী বহাই দিছোঁ গৰম আছে তেল পিছে ডাঙৰ বাটিনি পানী এয়া আমাৰ মাছৰ আঞ্জা হৈ গ'ল ৰেডি ইমান ধোৱা ওলাব দেখোন এই মই বনোৱা মাছৰ আঞ্জা কি ৰংগুলীয়ান হৈ গৈছে এই কি সদস্য পায় ৰেড চিলি কালাৰ নহয় নহয় এই বিলাহীৰ কালাৰ গম পাইছে নে নাই মাদাৰ্ছ আৰু এইফালে কি আছে এইফালে বেঙেনা ভাজা ঘৰৰ বেঙেনা ভাজা আৰু ক'ত কি আছে মাদাৰ এই দিনৰ আঞ্জাই এইফালে বিন আৰু আলু ভাজা এই দালি একেবাৰে চিম্পল দালি দিয়ে লাৰি দে ওপৰত পানীখিনি দি আহিছিল ইমান গোটা কৰি বনোৱা নাই বোলে ইমান গোটা নাখায় নহয় দালি আঞ্জা হ'ব দে এই লাজ পাপৰ ভাজি ভাত শাক লাগি দেৰি হ'বনে সেনকি যাব সেইকাৰণে পলিথিন থৈ দিছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে তাতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই